খুৰী অ খুৰী মা মন্দিৰত গৈছে তই ভিতৰলৈ আহ উফ ইমান গৰম ফেনখন অন কৰি দিছোন নেহা তোৰ ইমান ঠাণ্ডাত গৰম লাগিছে তই জাননে তোৰ কাৰণে আজি মই ইমান সোনকালে উঠি মিঠাই দোকানত যাব লগা হ'ল কি কাৰণত তই সৰুৰে পৰা দেখা সপোন আজি সফল হ'ল মিঠাই নানিনো কি আনিম তই সঁচাই পাগলী নেহা মোৰ দেৰি হ'ব মই গৈ থাকো মা আহিলে কৈ দিবা ঠিক আছে ভালদৰে যাবি মায়া হয়নে হয় আপুনি মোৰ নাম প্ৰিয়া এইখন স্কুলৰে টিচাৰ হয় তুমি চাগে মোক চিনি পোৱা নাই কিন্তু মই তোমাক ভালদৰে চিনি পাইছো অ' হয় নেকি ইয়াতে ৰৈ গলা যে বলা ভিতৰত তুমি নাৰ্ভাছ হৈছা নেকি নাই অকণমান নাৰ্ভাছ নহবা এজনী টিচাৰে যদি নাৰ্ভাছ হোৱা তেনেহ'লে ষ্টুডেণ্টক কেনেকৈ পঢ়াবা আপুনি ঠিকে কৈছে এতিয়া এইবিলাক বাদ দিয়া সেইফালে অফিচ ৰুম আছে তুমি তাত গৈ চাইন কৰি ক্লাছৰ চিলেবাছখন লৈ ল'বা ঠিক আছে টিচাৰ হোৱাটো ইমান সহজ কথা নহয় দেই থেংক ইউ মিছ মায়া তুমিয়ে ন ইংলিছ ডিপাৰ্টমেণ্টৰ নতুন টিচাৰ অ' হয় বেয়া নাপাবা দেই মই মানে তোমাক দেখা নাছিলোঁ মইতো দেখাত ইমানো সৰু নহয় তেওঁ যে মোক দেখা নাপালে এনিৱে মোৰ নাম অনুৰাগ পিছে তোমাৰ কি এতিয়া ক্লাছ আছে নেকি মোৰ এতিয়াই ক্লাছ শেষ হ'ল আৰু আপোনাৰ আপুনি বুলি নক'বা মই তোমাতকৈ ইমানো ডাঙৰ নহয় হ'ব দিয়ক লগ পাই থাকিম তেনেহ'লে অ' পাই থাকিম দিয়ক ঠিক আছে বাই মোৰ এতিয়া ক্লাছ আছে মই যাওঁ মায়া আজি তোমাৰ ক্লাছ কৰি কেনেকুৱা লাগিল মোৰ ভালেই গ'ল কিন্তু ষ্টুডেণ্টবোৰে কেনেকুৱা পালে সেইটো গম নাপাওঁ ষ্টুডেণ্টবিলাকৰ মহিমা বেলেগ ধৰণৰ সিহঁতক যদি আমি সুধো বুজি পাইছা নে নাই সিহঁতে বুজি পোৱা বুলিয়ে ক'ব সেইটো ষ্টুডেণ্টবোৰে বাৰু মোক কেনেকুৱা পালে ভাল এজনী টিচাৰ হ'ব পাৰিমনে সেইটো ভাবিছোঁ কিয় নোৱাৰিবা এতিয়া তুমি এজনী টিচাৰ আৰু তোমাৰ এতিয়া দায়িত্ববোৰো বাঢ়িল আৰু এতিয়া তুমি এইবিলাক কথা ভাবি থাকি একো লাভ নাই আপুনি ঠিকে কৈছে আপুনি সঁচাকৈ বহুত ভাল মায়া শুনাচোন এইখিনি লোৱা আৰু অনুৰাগ ছাৰক দিবা ক'বা যে প্ৰিন্সিপাল মেমে দিছে ঠিক আছে মেম উফ বাচিলোঁ দে কামৰ পৰা কিমাননো আৰু কাম কৰিম অলপ ৰিলকে চাওঁ দে ছাৰ অ' মায়া আহা প্ৰিয়া মেমে আপোনাক এইখিনি কাম দিছে আৰু আজিয়ে খতম কৰিব কৈছে অ' হয় নেকি মায়া ৰ'বাচোন মোৰ মানে দুখন কপি চাব আছিলে তুমি যদি ফ্ৰী আছা চেক কৰি দিয়া না ঠিক আছে দিয়ক মায়া তুমি সঁচাই এজনী বহুত ভাল টিচাৰ থেংক ইউ ছাৰ এটা কথা সুধোঁ বেয়া পাবা নেকি নাই নেপাওঁ কওকচোন তুমি যদি কমফৰ্টেবল তেনেহ'লে অহাকালি কফি খাব যাবা নেকি হ'ব দিয়ক হেল্ল' মায়া তুমি ক'ত আছা ছাৰ মই ঘৰতে আছোঁ গৈ আছোঁ ৰ'ব
তুমি মোক এড্ৰেছটো দিয়া মই গৈ আছোঁ নালাগে নেকি ছাৰ মই অকলে যাব পাৰিম মই কৈছোঁ নে তোমাৰ এড্ৰেছটো দিয়া মই গৈ আছোঁ ঠিক আছে মই আপোনাক হোৱাটছএপত দি আছোঁ হ'ব দিয়া হেল্ল' তোক মই এটা বহুত ডাঙৰ কথা ক'ব লগা আছে বাহ আজি ইমান ফূৰ্তি কিহৰ কাৰণে তোক যে কৈছিলোঁ অনুৰাগ মনত আছে অঁ আছে কি হ'ল তাৰ মই চাগে তাক ভাল পাওঁ তই সঁচাই কৈছ পিছে সিও তোক ভাল পায় নে নাপায় গম নাপাওঁ সি মোক ভাল পায় নে নাপায় চোৱা মায়া সময় থাকোঁতে কথাবোৰ কৈ দিয়াটো ভাল পিছত অনুৰাগে তোক ভাল নাপালেও তোৰ ইমান বেয়া নালাগিব ঠিকে কৈছা মই কম দে নেহাক বাৰু ক'লোহে মই তাক কম বুলি কিন্তু ক'ব দেখোন ভয়ে লাগে সি যদি মোক ভাল নাপায় কি হ'ব তথাপিও কৈ দিয়াটো ভাল হেল্ল' অনুৰাগ ছাৰ অ' মায়া কোৱা আপোনাৰ লগত মোৰ বহুত ডাঙৰ কথা এটা আছে কোৱা কি কথা আছে ইয়াত এনেকৈ ক'ব লগা কথা নহয় তেনেহ'লে আপুনি মোক অহাকালি লগ কৰিব যিহেতু আমাৰ স্কুল বন্ধ হ'ব দিয়া তোমাৰ কাম হ'ল যদি আহা ভাত বাঢ়িছোঁ তুমি যোৱা মই গৈ আছোঁ সোনকালে আহা ভাত বাঢ়িছোঁ এনেকুৱা ঠাণ্ডা হ'ব বেয়া নাপাবা দেই মোৰ মানে অহাত অলপ পলম হ'ল মই মানে অকণমান ঘৰৰ কামত ব্যস্ত আছিলোঁ একো নহয় দিয়া বহা পিছে কোৱা কি অৰ্ডাৰ কৰিবা তুমি কোৱা কি অৰ্ডাৰ কৰিবা এনিৱে তুমি মোক কৈছিলা কিবা ডাঙৰ কথা আছে মানে কথাটো হ'ল যে কোৱা কি কথা মায়া তুমি নাৰ্ভাছ কিয় হৈছা মানে মই তোমাক ভাল পাই পেলাইছোঁ তুমি এইষাৰ কথা ক'বৰ কাৰণে ইমান নাৰ্ভাছ হৈছিলা চৰি মায়া মই তোমাক ভাল পাওঁ এতিয়া বুলি নহয় মই তোমাক প্ৰথম দেখাৰ পৰাই লাইক কৰোঁ তুমি সঁচাই কৈছানে মই তোমাক কিয় মিছা ক'ম সেইটো হয় বাৰু তুমিনো কিয় মিছা ক'বা মায়া মই তোমাক এটা ৰিকুৱেষ্ট কৰিছোঁ কি ৰিকুৱেষ্ট তোমাৰ আৰু মোৰ ৰিলেশ্যনৰ কথা যেন স্কুলৰ টিচাৰবোৰে গম নাপায় নহ'লে বহুত নানান ধৰণৰ কথা ওলাব হ'ব দিয়া ছাৰ মই কাকো নকওঁ এটলিষ্ট তুমি এতিয়াতো মোক ছাৰ বুলি নক'বা তুমি মোক এতিয়া অনুৰাগ বুলিয়ে মাতিবা ফ্ৰম টুডে আই এম ইয়ৰ অনুৰাগ এণ্ড ইউ আৰ মাই মায়া অ'কে অ'কে অনুৰাগ বুলিয়ে মাতিম দিয়া আজি ইমান সময় কিয় লাগিল বা হেল্ল' ক'ত তুমি অ' মায়া চৰি হা মই তোমাক এটা কথা ক'ব পাহৰিছিলোঁৱে কি কথা মানে মই যোৱাকালি আজিৰ বাবে ছুটি লৈছিলোঁ
মোৰ পেৰেণ্টছক মানে আজি ডক্টৰ তাত নিব লাগে ন সেইকাৰণে অ' হয় নেকি? একো নহয় দিয়া। প্লিজ তুমি মোক বেয়া নাপাবা হা আৰু আজি তুমি অকলে যাব লাগিব ঠিক আছে, তুমি ভালদৰে যাবা। দিয়া নহ'লে বাই বাই। অ' তোমাৰ হৈছেনে হৈছে ৰ'বা গৈ আছোঁ। অ' দিয়া জল্দি কৰা বাহ, ফেঞ্চি বজাৰত ইমান ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে, এবাৰ যায়ে আহোঁ ৰ'বা। হ'ব দিয়া তুমি আৰু কিমান বজাৰ কৰিবা ভাল লগা নাই একো। অনুৰাগ ছাৰ দেখোন, কাৰ লগত? তুমি কি আজি গোটেই ফেঞ্চিখন উঠাই নিম বুলি ভাবিছা নেকি মাক মই আমাৰ বিয়াৰ পাছৰ পৰা কৈয়ে আছোঁ বোলে ফেঞ্চি বজাৰ কৰিব লাগে। আজি আহিছোঁ যেতিয়া আজি ভালকৈ কৰিমেই। দিয়া এতিয়া ব'লা অলপ আগত দেখিও যাওঁ কি অনুৰাগ ছাৰে বিয়া কৰাইছে? এইটো কথা মায়ে গম পায় নে নাপায়? হেল্ল' মায়া, ক'ত তই? মই স্কুলত আছোঁ, কোৱা। অনুৰাগে যে বিয়া কৰাইছে তই গম পাৱ নে নাপাৱ? কি? তই পাগলী হৈছ নেকি? কি কৈ আছ এইবিলাক? মই সঁচা কৈছোঁ, মই ফেঞ্চিত আহিছোঁ। ইয়াত অনুৰাগ ছাৰ আৰু তেওঁৰ ৱাইফক দেখিছোঁ। তই কোনোবা বেলেগক দেখিছা চাগে। অনুৰাগে তাৰ পেৰেণ্টছক লৈ ডক্টৰ তাত গৈছে। সি কৈছে মোক ৰাতিপুৱা। মই গম পাইছিলোৱে তই বিশ্বাস নকৰিবি বুলি। ৰহ, ফটো চেণ্ড কৰি আছোঁ চা। পাৰা যদি কোনোবাক সুধি ল'বি অনুৰাগ ছাৰ মেৰিড নে? অ' মায়া আহা মেম, আপোনাক এটা কথা সুধিব পাৰিমনে? আগতে বহি লোৱাচোন তাৰপিছত সুধিবা কোৱা এতিয়া মেম, অনুৰাগ ছাৰ মেৰিড নেকি? কিয় দেখাত তেনেকুৱা নালাগে। তুমি আজিহে গম পালে নেকি তুমি স্কুল জইন কৰা চাগে 4-5 মাহ আগতে তাৰ বিয়া গৈছিল তাৰ ৱাইফৰ ফটোখন আছে তাই বহুত ধুনীয়া সঁচাই ৰবা তোমাক দেখাও এইজনী অনুৰাগে এইবোৰ কাৰণতে আমাৰ ৰিলেশ্যনটো লুকাব চাইছিলে যেন তাৰ কথা মই গম নাপাওঁ। মেম, মই আহিছোঁ। ঠিক আছে হেল্ল' তোমাক ৰাতিপুৱাৰ পৰা ইমান কল কৰিছোঁ তুমি ৰিচিভ কিয় কৰা নাই ক'ত তুমি? মই স্কুলত আছোঁ কোৱা তুমি মোক আজি আৰু এতিয়া লগ কৰা, ইম্পৰ্টেণ্ট। এইখিনি সময়ত তুমি আহিবানে? কিবা হৈছে নেকি প্লিজ সোনকালে আহা। মায়া কি হৈছে ইয়াত মাতিলা যে অনুৰাগ, তুমি মোক মিছা কিয় মাতিছা? মিছা মই তোমাক কেইটা মিছা মাতিলোঁ তুমি কি একোৱে নজনা? তুমি ক'ব কি বিচাৰিছা ভালদৰে কোৱা মই একো বুজি পোৱা নাই এইবিলাক কি? তুমি এইবিলাক ক'ত পালা তুমি মোৰ লগত এনেকুৱা কিয় কৰিলা? মায়া তুমি চাগে পাহৰিলা মনত কৰি দিওঁ প্ৰথমতে প্ৰপ'জ তুমি কৰিছিলা মই নহয় মই জানিছোঁ মোৰ ভুল আছিল,
তুমিতো সেইদিনাখন ক'ব পাৰিলা হয় যে তুমি মেৰিড। তুমি এতিয়াতো গম পালা ন? এতিয়া আৰু মোৰ ক'ব লগা একো নাই। এইটো লোৱা আৰু বাই। মেম, মে আই কাম ইন? অঁ আহা। মেম, এইখিনি ফাইল চাব আপুনি। অনুৰাগ, তুমি মায়াৰ ডকুমেণ্টখন লৈ যোৱা। তুমিচোন জানাই মায়া ইয়াৰ পৰা ট্ৰান্সফাৰ হ'ব আজি 2 বছৰে হ'ব হ'ল। আৰু কোনোবা টিচাৰৰ ফাইল মিচিং থাকিব পাৰে, তুমি সোনকালে লৈ আহা। ঠিক আছে মেম। দেৰিয়ে হ'লচোন। অনুৰাগ, মায়া, মোক দেখি ইমান আচৰিত হ'লা যে কিয়? নাই এনেই। আজি ইমান দিন মূৰত তোক লগ পালোঁ, সেইকাৰণে। মই আকৌ ভাবিছিলোঁ তুমি মোৰ ওচৰত আহিব লাজেই কৰিবা। নাই, এতিয়া তেনেকুৱা একো নাই। পিছে তোমাৰ খবৰ কেনেকুৱা? মোৰ খবৰ বহুত ভাল। তোমাৰ? তুমি এতিয়াও মোৰ খবৰ সুধিছা, শুনি ভাল লাগিছে। অনুৰাগ, মই তোমাৰ দৰে হৃদয়হীন মানুহ নহয়। মায়া, তোমাৰ লগত মই যি কৰিছোঁ তাৰ পাপৰ ফল পাইছোঁ। মানে? মোৰ ৱাইফে মোৰ সকলো কথা গম পায়, মোৰ পৰা দূৰ হৈ গ'ল। তোমাৰ কাৰণে মোৰ অলপো দয়া লগা নাই, কাৰণ তুমি যেনেকুৱা তেনেকুৱা শাস্তি পাব লাগে। পাৰিলে মোক ক্ষমা কৰি দিবা। তুমি মোক ক্ষমা খোজাৰ একো প্ৰশ্ন নাহে, কাৰণ ভুল মোৰ আছিল, তোমাৰ নহয়। আৰু এতিয়া মই গৈ থাকোঁ, মোৰ হাজবেণ্ড আহি আছে নিব। মায়া, তোমাৰ বিয়া হৈছে? হৈছে। ইমান সোনকালে? তোমাৰ দৰে মানুহ এজনৰ কাৰণে মোৰ লাইফটো কিয় বৰবাদ কৰিম?